তো গাইজ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। তো গাইজ আজি এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগে আগে মই আপোনালোকক এটা কুৱেশ্যন সুধিম। আপোনালোকে নিজৰ ঘৰ সজাবৰ বাবে অৰ্থাৎ হোম ডেকৰ বাবে এনে কি বস্তু ইউজ কৰে বা কি বস্তু আপোনালোকে কিনে। হয়তো সকলোৱে ক'ব যে ফুলদানি ফুল সেয়া কিনে বা বহুতে হয়তো পুতলা চুতলা কিনে ঘৰ সজাবৰ বাবে বা বেলেগ ধৰণৰ যিকোনো ৱালত এনেকৈ লগাব পৰা যিকোনো বস্তু কিনে। তো গাইজ আজি এই ভিডিঅ'টোত মই আপোনালোকক যিটো বস্তু দেখুৱাম সেই বস্তুটো বহুতৰে হয়তো ভাল লাগিব পাৰে আৰু বহুতে হয়তো দেখিছে বা বহুতে নাই দেখা। তেন্তে ব'লক আমি বেছি নকওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ আৰম্ভ কৰিবলৈ লোৱাৰ আগতে মই কৈছোঁ যিসকল মোৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে আৰু লাইক কৰে, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰে। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আপোনালোকক মই যিটো বস্তুৰ কথা কৈ আছোঁ ভিডিঅ'টোত সেই বস্তুটো হৈছে এইটো। আৰু এইটোৰ ভিতৰত কি আছে মই আপোনালোকক সকলো দেখুৱাম। আৰু এইটো মই কিনিছোঁ ফ্লিপকাৰ্টৰ পৰা। ফ্লিপকাৰ্টত আপোনালোকে পাই যাব, হয়তো এমাজনতো আছে এভেইলেবল থাকিব সেইটো। আৰু মই আপোনালোকক দেখুৱাম এতিয়া কি আছে ইয়াত। তো মই কভাৰ চভাৰ এইটো খুলি পেলাওঁ, অকল বস্তুটো দেখুৱাইছোঁ। পেকেটত আহিছে এনেকৈ, তো মই আঁতৰাই দিওঁ। আৰু গাইজ বস্তুটো হৈছে এইটো মই দেখুৱাইছোঁ আপোনালোকক কি বস্তু। তাৰ তলৰটো হৈছে এইটো, আৰু ইয়াৰ লগত কি দিছে মই আপোনালোকক সকলো দেখুৱাম। আৰু লগত আছে এডাল চাৰ্জাৰ। নাই একো নাই। আৰু গাইজ এইটো হৈছে এটা ইয়াত পানী থাকে, এইটো এটা হোম ডেকৰ। ইয়াত পানী দি পেলাই ইয়াত তলেদি ৱায়াৰ আছে। এইটো ইয়াত জইন কৰাৰ পিছত চাৰ্জিঙৰ গোটেই প্লাগৰ সৈতে কানেক্ট কৰি দিলে ইয়াৰ ভিতৰত যিখিনি পানী আছে পানীখিনি গেছৰ গতে এনেকৈ ওলাই থাকিব। আপোনালোকক সকলো দেখুৱাই যাম। আৰু লগতে এটা ৰিম'ট দিছে। আৰু এইখন এখন কাগজে যিখনত সকলো লিখা আছে কেনেকৈ ইউজ কৰিব লাগে, কি ধৰণে কৰিব লাগে। আৰু এইটো দিছে এটা মাগ। এইটো এটা জোখত পানী লেভেল দি দিব পাৰি। এইটো 20 ml 40 ml 6 ml তেনেকৈ মিলিটাৰ দিয়া আছে যে কিমান পানী লাগিব। আৰু ভিতৰটো চাই লওক এবাৰ। তো গাইজ মই আপোনালোকক এতিয়া দেখুৱাম এইটো কেনেকৈ ইউজ কৰে, কেনেকৈ এইটো ব্যৱহাৰ কৰে। আৰু আমি ইয়াত পানী ল'লোঁ, মাগটোত পানী ল'লোঁ 100 ml। হয়তো আপোনালোকে যদি ইউজ কৰে তেতিয়া ফিল আপ কৰি ল'ব পাৰে। আৰু এইটো ৰিম'ট চিমট এইবোৰ চব লৈ লৈছোঁ। এতিয়া পানীখিনি আমি ইয়াত ঢালি দিম। আৰু যদি আপোনালোকে মন কৰে এইটো আধালৈকেও পানী দিব পাৰে, সেইটো একো দিগদাৰ নাই। আৰু যিখন ঢাকনি আছিলে ঢাকনিখন আমি এতিয়া ওপৰত দি দিম। তো গাইজ আৰু এটা মই আপোনালোকক বস্তু দেখুৱাই লৈছোঁ। ইয়াত লিখা আছে 1H 3H 6H অন লাইট আৰু মিষ্ট। তেন্তে ইয়াত লিখা আছে 1H মানে 1 hour, 3H 3 hours, 6H 6 hours অন। আৰু লাইট হ'লে এই বাটনটো আপোনালোকে টিপি থাকিলে ইয়াত এইটো বস্তুত লাইটিং হৈ থাকে। মই আপোনালোকক দেখুৱাম, ইয়াকো দেখুৱাম কেনেকৈ লাইট জ্বলিব। আৰু ইয়াত যিটো প্লাগ পইণ্ট আছে এই প্লাগ পইণ্টটো আপোনালোকে ইয়াৰ তলত এটা ফুটা আছে, সেই ফুটাটো প্লাগ পইণ্টটো দিব লাগিব। আৰু গাইজ আমি ইয়াত প্লাগ পইণ্টটো লগালোঁ প্লাগ পইণ্টৰ জেগাত, আৰু ইয়াত লগালোঁ সেইডাল। আৰু এতিয়া আমি এইটো অন কৰি দিম। অন কৰি দিয়াৰ লগালগ এইটো চাউণ্ড এটা কৰিলে আৰু লাইটটো এতিয়া আমি টিপি দিম। আপোনালোকে দেখিছে লাইটটো জ্বলি আছে। আৰু এবাৰ টিপি দিম লাইটটো, তেতিয়া চাব কি হয়। কালাৰ চেঞ্জ হ'ল। আৰু এনেকৈ টিপি থাকিলে প্ৰায় 7-8টামান কালাৰ ওলায়। এইটো এটা বেলেগ কালাৰ হ'ল। আৰু এই বস্তুটো এনেকুৱাত শ্ব' নহয়, আপোনালোকে যদি লাইটটো অফ কৰি দিয়ে তেতিয়া বেলেগ এটা ধুনীয়া শ্ব' হয়। মই আপোনালোকক সেইটোও দেখুৱাইছোঁ। ইয়াৰ গাইজ দেখিছে লাইটকেইটা মই অফ কৰিলোঁ ঘৰৰ, আৰু এইটো জিলিকিছে, খুব ধুনীয়া লাগিছে। মই আকৌ এবাৰ টিপি দিছোঁ। দিছে এতিয়া ৰেড কালাৰ আহি গ'ল লাইট। নেক্সট চাওঁ কি লাইট জ্বলে। এইটো অলপ ব্ৰাইট কালাৰ আহি গ'ল ৰেডৰ। এইটো পিংক কালাৰ আহি গ'ল। এইটো অলপ ব্ৰাইট আহিলে পিংক কালাৰ। এইটো য়েল্ল'।
তো এনেকৈ আপোনালোকে এইটো কিনিব পাৰে। এইটো ঘৰত সজাবলৈ খুব ধুনীয়া এটা বস্তু, নতুনকৈ ওলাইছে, নতুন টেকন'লজিৰ বস্তু এইটো। পানীখিনি গেছ কৰি দিয়ে, সেইটো এটা ডিজাইনত ওলাই থাকে এই ওপৰৰ ফুটাটোৱেদি। তো গাইছ এয়া চাওক, ধোঁৱা ওলাবলৈ আৰম্ভ কৰিলে। যিখিনি আমি পানী দিছিলোঁ সেই পানী প্ৰায় এয়া 3 ঘণ্টা 4 ঘণ্টামান এনেকৈ ধোঁৱা ওলাই থাকিব। আৰু এয়া দেখিছেই ধোঁৱা ওলাইছে। আপোনালোকে একো কৰিব নালাগে, জাষ্ট সেইডাল প্লাগ পইণ্টত লগাই চাৰ্জিঙৰ গতে এইটো জ্বলাই থওক। এইটো এটা টেবুলৰ ওপৰত থৈ দিলে বহুত ধুনীয়া এটা ডেক'ৰেশ্যন আহিব ঘৰত। এইটো এটা আনকমন ডেক'ৰেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, বস্তুটো আনকমন হয়। আৰু এই ধোঁৱাটো কোনো গৰম ধোঁৱা নহয়, সেইটো এটা অদ্ভুত কথা। ধোঁৱাটো কিন্তু চেঁচা। চাওক মই হাতৰ ওপৰত দি দিছোঁ, একো হোৱা নাই। এইটো কিন্তু চেঁচা ধোঁৱা। তেনেকৈ আহিছে, আপোনালোকে গম পালে বস্তুটো কি হয়, কেনেধৰণে ইউজ কৰে। আৰু বাকী সকলো মই ক'লোৱেই, ক'ৰ পৰা আপোনালোকে আনিব পাৰিব। আপোনালোকে ফ্লিপকাৰ্ট হওক, আমাজন হওক, চবতে আপোনালোকে পাই যাব। আৰু এটা কথা, মই এইটো বস্তুটোৰ নামটো নক'লোঁ। এই বস্তুটোৰ নাম হৈছে ডিফিউজাৰ বুলি কয়। ডিফিউজাৰ বুলি আপোনালোকে চাৰ্চ কৰিব, তাতে আপোনালোকে পাই যাব। আৰু হয়তো এইটো মডেল নাপাবও পাৰিছে, এইটো নাপালে আপুনি বেলেগ ধৰণৰ বহুত মডেল আছে, তেনেকুৱা যিকোনো এটা আনিব পাৰে আৰু সজাবহি পাৰে। আৰু বাকী মই সেইটোৱে আজি আপোনালোকক দেখুৱালোঁ। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু চেনেলটো মোৰ যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।